যুগে যুগে শ্ৰীমদ ভগৱদ গীতাৰ বাণীসমূহে মনুষ্যক জীৱনৰ সঠিক পথৰ সন্ধান দি আহিছে। বহুতেই কয় শ্ৰীমদ ভগৱদ গীতাৰ প্ৰথম অধ্যায় যাক বিষাদ যুগ বুলি, সেয়া কেৱল শ্ৰীমদ ভগৱদ গীতাৰ আৰম্ভণি। আচলতে গীতাৰ প্ৰথম অধ্যায় কেৱল আৰম্ভণি নহয়, মনুষ্যই ব্যক্তিগত জীৱনত সন্মুখীন হোৱা আৱেগিক সমস্যা দ্বন্দ্ব প্ৰতিফলিত কৰি আহিছে এই বাণীসমূহে। যদি আপুনি গোটেই শ্ৰীমদ ভগৱদ গীতাখন পঢ়া নাই, শুনা নাই, কেৱল প্ৰথম অধ্যায়ৰ কথাখিনিতেই জীৱনৰ সমস্যাৰ গুহাৰ্থ বুজি পাব। বিষাদ যুগ বা প্ৰথম অধ্যায় সেইবাবে অৰ্জুনৰ ৰূপান্তৰৰ প্ৰথম পদক্ষেপ, য'ত তেওঁৰ হতাশাই তেওঁক উচ্চ প্ৰজ্ঞাৰ সন্ধানলৈ লৈ গৈছে। আৰু এইটোৱে আমি জীৱনত সকলোৱে কঠিন সংকটৰ সন্মুখীন হ'লে আৱেগিক আৰু নৈতিক সংগ্ৰামৰ মাজত কিদৰে আগবাঢ়ি যাব পাৰি, তাত এজন আধ্যাত্মিক শিক্ষক গুৰুৰ প্ৰয়োজনীয়তা, বা আজিৰ ভাষাত কোৱা এজন গাইড ভগৱান শ্ৰীকৃষ্ণ। আমি মনুষ্যই ব্যক্তিগত ইচ্ছা আৰু সামাজিক দায়বদ্ধতাৰ মাজত সংঘাতৰ মুখামুখি হওঁ। নিস্বাৰ্থভাৱে আৰু ফলাফলৰ প্ৰতি মোহ নোহোৱাকৈ নিজৰ কৰ্তব্য বুজি পাই বা পালন কৰি এনেধৰণৰ সংঘাত কেনেকৈ সমাধান কৰিব পাৰি তাৰ দিক নিৰ্দেশনা আছে শ্ৰীমদ ভগৱদ গীতাত। মূলতঃ কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত অৰ্জুনৰ নৈতিক, আৱেগিক, মানসিক যি সংকট, দ্বন্দ্ব, সেই দ্বন্দ্বই প্ৰতিফলন হৈছে শ্ৰীমদ ভগৱদ গীতাৰ প্ৰথম অধ্যায়ত। শ্ৰীমদ ভগৱদ গীতা আৰম্ভ হৈছে এনেকৈ। প্ৰথমটো শ্লোক, ধৃতৰাষ্ট্ৰ উবাচ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকঃ পাণ্ডৱশৈব কিম কুবৰ্ত সঞ্জয়। অৰ্থাৎ ধৃতৰাষ্ট্ৰই সুধিলে, হে সঞ্জয়, যুদ্ধ কৰাৰ মানসেৰে কুৰুক্ষেত্ৰত সমবেত হৈ মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিছে? সঞ্জয় তেতিয়া কৈছিল, হে ৰাজন, পাঞ্জৱসকলৰ নিজ সেনাবাহিনী ৰেহা লগাই সজাই লোৱা দেখি ৰজা দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ কাষত গৈ কৈলে, হে আচাৰ্য, পাণ্ডৱৰ মহান সেনাসকলক দৰ্শন কৰক, যি আপোনাৰ অত্যন্ত বুদ্ধিমান শিষ্য দ্ৰৌপদৰ পুত্ৰ অতি দক্ষতাৰে নিপুণতাৰে পাণ্ডু পুত্ৰসকলক সজাই তুলিছে। সেই সমস্ত সেনাসকলৰ মাজত বহুতেই ভীম অৰ্জুনৰ দৰে বীৰৰ ৰূপ ধাৰণ কৰিছে। ধনুৰ্ধৰ যেনে যুযুধান, বিৰাট, দ্ৰৌপদে মহাযোদ্ধাৰ ৰূপ লৈছে বা ভূমিকা পালন কৰিছে। এতিয়া আপোনাক অলপ ব্যাখ্যা কৈছোঁ। কুৰুক্ষেত্ৰত পাণ্ডৱ আৰু কৌৰৱৰ মাজত হোৱা মহাযুদ্ধৰ ঠিক আগেয়ে কুন্তিপুত্ৰ অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজৰ যি বাৰ্তালাপ, সেয়া এক প্ৰকাৰ সঞ্জয়ে ধৃতৰাষ্ট্ৰক শুনাই আছে, আৰু সেয়াই শ্ৰীমদ ভগৱদ গীতাৰ প্ৰথম অধ্যায়ৰ আৰম্ভণি। পাণ্ডৱৰ অন্যতম ৰাজকুমাৰ অৰ্জুনে নিজৰ আত্মীয়, গুৰু আৰু বন্ধু বান্ধৱীৰ বিৰুদ্ধে যুদ্ধত যুঁজিবলৈ সাজু হোৱাৰ সময়ত গভীৰ মানসিক অন্তৰ্দৰ্ণৰ সন্মুখীন হৈছে। এয়া কিমান যুক্তিসংগত? মানে যুদ্ধ কৰাটো যুক্তিসংগত হয় নে নহয়? অধ্যায়ৰ আৰম্ভণিত শংখৰ খোলাবোৰ উৰুৱাই যুদ্ধ আৰম্ভ হোৱাৰ সংকেত দিয়াৰ সময়ত অৰ্জুনে দুয়োফালে নিজৰ আপোনজন সন্মানীয় জ্যেষ্ঠজনক সাজু হোৱা দেখি তেওঁৰ মনত অত্যন্ত দুখ, বিভ্ৰান্তি, সন্দেহ। অৰ্জুনে কাক কাক দেখিছিল? ধৃষ্টকেতু, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তিভোজ, শৈব্যৰ দৰে বলৱান যোদ্ধা দেখিছিল, আৰু বহুতক দেখিছিল। দেখিছিল ভীষ্মদেৱ, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা, অনেক বীৰ। আৰু সেই সময়ত আপোনাক কৈছোঁ, অৰ্জুনৰ মনত এক আৱেগৰ সংশয়, সংকট। এই সংশয় বা সংকট আপোনজনক হত্যা কৰাৰ ভয়। আত্মীয়, গুৰু, বন্ধু বান্ধৱীক হত্যা কৰাৰ চিন্তাত অৰ্জুনৰ মন ছিন্ন ভিন্ন। তেওঁ ভাবিছে, এনে ধ্বংস কেনেকৈ ন্যায্য হ'ব পাৰে? বিশেষকৈ ইয়াৰ ফলত যি পাৰিবাৰিক ক্ষতি হ'ব, ধৰ্মৰ নষ্ট হ'ব, সেই কথাই অৰ্জুনৰ মনত বাৰে বাৰে দোলা দিছে। অৰ্জুন নৈতিকভাৱে দ্বিধাদ্বন্দ্বত ভুগিছে। কৌৰৱসকল অন্যায় আৰু ৰাজ্য দখল কৰিছে বুলি জানিও অৰ্জুনে যুদ্ধত অংশগ্ৰহণ কৰাটো উচিত নে অনুচিত, সেই বিষয়ে নিশ্চিত হ'ব পৰা নাই। ন্যায়ৰ বাবে যুঁজিবলৈ যোদ্ধা হিচাপে নিজৰ কৰ্তব্যৰ বিৰোধৰ সন্মুখীন হ'বলগীয়া হয় যদিও একে সময়তেই কৰ্মৰ পৰিণতিৰ বাবে তেওঁৰ মনত গভীৰ অশান্তি আহিব নেকি? গতিকে অৰ্জুনৰ মনত সংশয়। অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সেয়ে কৈছিল, দৃষ্টি মম স্বজনম কৃষ্ণ যুয়ুৎসম সমুপস্থিতম ছিদন্তি মম গাত্ৰাণি মুখম চ পৰিশুষ্যতি। অৰ্থাৎ, হে প্ৰিয়বৰ কৃষ্ণ, মোৰ সমস্ত বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনক এনেদৰে যুদ্ধাভিলাষী হৈ মোৰ সন্মুখত অৱস্থান কৰা দেখি মোৰ অংগ প্ৰত্যংগ অৱশ হৈ আহিছে আৰু মুখ শুকাই আহিছে। মোৰ সৰ্বশৰীৰ কম্পিত, গাৰ নোম শিয়ৰি উঠিছে। মোৰ হাতৰ পৰা গাণ্ডীৱ ধনুখন খহি পৰিছে, ছালত পুৰণি উঠিছে। হে কেশৱ, মই আৰু এতিয়া স্থিৰ হৈ থাকিব পৰা নাই। মোৰ যেন আত্মা বিচ্ছিন্ন হ'ব ধৰিছে, মোৰ চিত উদ্ভ্ৰান্ত হ'ব ধৰিছে। মই কেৱল অমংগলসূচক লক্ষণহে দেখিবলৈ পাইছোঁ। এয়াই
অৰ্জুনৰ মনৰ সংশয়ৰ বহিঃপ্ৰকাশ শ্ৰীমদ ভাগৱত গীতাত। আচলতে অৰ্জুনৰ আত্মীয়ৰ প্ৰতি থকা প্ৰেম, মমতা আৰু তেওঁলোকৰ প্ৰতি থকা আৱেগিক মোহৰ ফলত গভীৰ সংকটৰ সৃষ্টি হৈছে। তেওঁলোকক হত্যা কৰাৰ চিন্তাই মানসিক উদ্বিগ্নতা আনিছে। শৰীৰত কিছুমান অভাৱনীয় লক্ষণ তেওঁ দেখিছে, যি কথা ইতিমধ্যে আমি আপোনাক ক'লোঁ। আচলতে এই নৈতিক আৰু আৱেগিক অস্থিৰতাৰ যি ওজন তেওঁ কঢ়িয়াবলগীয়া হৈছে, যাৰ ফলত হতাশ হৈ পৰিছে অৰ্জুন। কুন্তীপুত্ৰ অৰ্জুনৰ গাণ্ডীৱ ধনুখন পিছলি পৰি গৈছে, ৰথত ঢলি পৰিছে আৰু কোনো সিদ্ধান্ত ল'ব নোৱাৰা এক পৰিৱেশ কুন্তীপুত্ৰ অৰ্জুনৰ মনত, আৰু সেয়ে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আত্মসমৰ্পণ। আচলতে অৰ্জুনৰ দ্বিধাদ্বন্দ্বই নৈতিকভাৱে যিটো সঠিক, যিটো আমি ধৰ্ম বুলি কওঁ, আৰু নিজৰ বিচাৰক আচলতে আৱেগিক মোহৰ মাজত যি এক দ্বন্দ্বৰ সন্মুখীন হৈছে, সেই দ্বন্দ্ব আপুনি আমি প্ৰতিদিনেই জীৱনকালত সন্মুখীন হওঁ। আমাৰ প্ৰতিজন মানুহৰে আপোনজনৰ প্ৰতি মমতা আছে। আমি এজন ব্যক্তি হিচাপে আমাৰ নিজস্ব কৰ্ম কৰ্তব্য আছে, যি আমাৰ ধৰ্ম বুলি আপুনি ক'ব পাৰে। আৰু সেইবাবে অৰ্জুনৰ মনত সৃষ্টি হোৱা এই সংশয়, এই সংকটে আপোনাক মোক প্ৰতিফলিত কৰে। অৰ্জুন অনুৰাগৰ প্ৰতীক। অৰ্জুন যেন আপুনি প্ৰতিদিনেই জীৱনৰ যুদ্ধক্ষেত্ৰত এনে সমস্যাৰ সন্মুখীন হৈছোঁ। যদিওবা অৰ্জুন প্ৰথম অৱস্থাত তেওঁৰ আৱেগৰ দ্বাৰা এক পিষ্ট ব্যক্তিত পৰিণত হৈছে, তথাপিও পৰৱৰ্তী অধ্যায়সমূহত প্ৰকৃত আত্মা, শৰীৰ, সম্পৰ্ক আচলতে কি, সেয়া সকলো শিকোৱা হৈছে। আপোনজনৰ শাৰীৰিক মৃত্যুৱে চিৰন্তন আত্মাৰ ক্ষতি কৰিব নোৱাৰে। আচলতে এই কথা পৰৱৰ্তী অধ্যায়ত অৰ্থাৎ দ্বিতীয় অধ্যায়ত প্ৰকাশ পাব, যেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনৰ সন্দেহক নিৰাময় কৰিব। ভগৱান শ্ৰীকৃষ্ণই পৰৱৰ্তী সময়ত ফলাফলৰ প্ৰতি মোহ নোহোৱাকৈ নিজৰ কৰ্ম কৰ্তব্য পালন কৰাৰ যি গুৰুত্ব, সেই কথা কৰ্মযোগত ব্যাখ্যা কৰিছে। আমি যিখন যুদ্ধত লিপ্ত হওঁ, সেই যুদ্ধখন শাৰীৰিক যুদ্ধ নহয়, প্ৰতিজন ব্যক্তিয়ে সন্মুখীন হোৱা আভ্যন্তৰীণ সংগ্ৰামৰ প্ৰতীকো। সাংসাৰিক মোহ আৰু আধ্যাত্মিক কৰ্তব্যৰ উচ্চ আহ্বানৰ মাজত আমাৰ জীৱন আছে। আৰু এই অধ্যায়টোত, যিটো অধ্যায় বিষাদ যুগ বুলি কৈছোঁ, আচলতে অৰ্জুনৰ হতাশাৰ যুগ বুলি ক'ব পাৰে, শোকৰ যুগ বুলি ক'ব পাৰে। এই অধ্যায়ত কুন্তীপুত্ৰ অৰ্জুনৰ পথ প্ৰদৰ্শক আৰু গুৰু হিচাপে ভগৱান শ্ৰীকৃষ্ণৰ কথা বতৰাখিনিক আপুনি অনুধাৱন যদি কৰিব পাৰে, তাত আপুনি গম পাব মানুহক হতাশাই কি পৰ্যায়লৈ লৈ যাব পাৰে। আচলতে কুন্তীপুত্ৰ অৰ্জুনৰ হতাশাই তেওঁক এনে এক অৱস্থালৈ লৈ গৈছে, য'ত তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ পৰা পথ প্ৰদৰ্শন বিচাৰে, যিয়ে পাছলৈ তেওঁক যুদ্ধ আৰু জীৱনক, তাৎক্ষণিক চিন্তাক, জীৱনৰ সমস্যাক অতিক্ৰম কৰাৰ গভীৰ আধ্যাত্মিক সত্য শিকাই দিয়ে। অৰ্জুনৰ মনত ভ্ৰম আছে, যিদৰে আপোনাৰ মোৰ মনতো ইগো আছে। অৰ্জুনৰ বিভ্ৰান্তিও সেই অধিক শক্তিশালীভাৱে চিনাক্ত কৰাৰ কথা ভগৱান শ্ৰীকৃষ্ণই কৈছে। প্ৰকৃত আত্মা অহংকাৰৰ বাহিৰত আৰু ঈশ্বৰৰ সৈতে মিলি যাবলৈ ব্যক্তিগত মোহক আমি কিদৰে অতিক্ৰম কৰিব লাগিব, সেই শিক্ষাও ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক পৰৱৰ্তী অধ্যায়সমূহত দিছে। বিষাদ যুগৰ একেবাৰে শেষৰ ফালে অৰ্জুনে নিজকে বিভ্ৰান্ত, অসহায় বুলি ঘোষণা কৰিছে। তেওঁ নিজাববীয়াকৈ সঠিক সিদ্ধান্ত ল'বলৈ অক্ষম বুলি স্বীকাৰ কৰি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰিছে। ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে কি কৈছে? মই তোমাৰ শিষ্য আৰু তুমি মোৰ গুৰু। মোৰ বাবে কি ভাল সেই বিষয়ে মোক নিৰ্দেশনা দিয়া। এই আত্মসমৰ্পণেই গুৰুত্বপূৰ্ণ। ইয়াত অৰ্জুনৰ আধ্যাত্মিক যাত্ৰাৰ আৰম্ভণি হৈছে, য'ত তেওঁ কৃষ্ণৰ পৰা আত্মাৰ স্বৰূপ, বিশ্ব, ব্ৰহ্মাণ্ড, জীৱনৰ উচ্চ উদ্দেশ্যৰ বিষয়ে শিকিব পাৰিছে। ইয়াত অৰ্জুনৰ অহংকাৰ আৰু আৱেগিক মোহক অতিক্ৰমী ঐশ্বৰিক প্ৰজ্ঞা বিচাৰিবলৈ সাজু হোৱা দেখা গৈছে। আচলতে যোদ্ধা হিচাপে নিজৰ কৰ্তব্য আৰু পৰিয়ালৰ প্ৰতি থকা প্ৰেমৰ মাজত বিচ্ছিন্ন হৈ যুদ্ধক্ষেত্ৰত অৰ্জুনে যি তীব্ৰ মানসিক অন্তৰ্দ্বন্দ্বৰ সন্মুখীন হৈছে, সেই আৱেগক দমাই ৰাখিব নোৱাৰিয়ে অৰ্জুনে পথ প্ৰদৰ্শন, পথ নিৰ্দেশনা বিচাৰি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰিছে। গতিকে আপোনাকো কৈছোঁ, জীৱনৰ সমস্যা যদি জটিল, জীৱনত যদি কোনো এক সিদ্ধান্ত ল'ব পৰা নাই, আজিও আমি আপোনাক কৈছোঁ, এই ব্যাখ্যাৰ মাজত, এই বিষাদ যুগত আপোনাৰ সমস্যা, মোৰ সমস্যা সকলো লুকাই আছে, আৰু আপোনাক মোক সঠিক পথ দেখুৱাব, পথ নিৰ্দেশনা দিব স্বয়ং
ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ ভাগৱত গীতাৰ মাধ্যমেদি।